ওয়েলকাম বেক টু ইউটিউব চেনেল দেৱজিৎ কলিতা। অন্য এটা ভিডিঅ'ত আপোনালোক স্বাগতম জনালোঁ। বহুত দিনৰ মূৰত এই বোলো দাদাঘাট দাঢ়ি বজাৰ যাবলৈ ওলালোঁ লগৰ চলিকেইটাৰ লগত। আপোনালোক বোলো ভিডিঅ' দিওঁ বহুত দিনৰ মূৰত। এই ফুটবল টিম ধৰিব ভিডিঅ' দিব পৰা নাছিলোঁ, ক'ত যোৱা নাছিলোঁ, এইখিনি গৰম বুলি আমাৰ ওচৰতে দাদাঘাট চাওঁ। আপোনালোক দেখাইছোঁ পাৰামিনি আৰু আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈ। এতিয়া গাইসকল যাই আছোঁ বঢ়িয়াকৈ। আমি আধামান পাৰ হ'লোঁ আৰু আধামান আছে আৰু আপোনালোকক দেখাই আছোঁ আগলৈ, আৰু আপোনালোকে চাই যাব ভিডিঅ'টো। আমি বঢ়িয়াকৈ যাওঁ এতিয়া লৈ আপোনালোক দেখাই আছোঁ একদম তাতে গাইসকল দাদাগো গাড়ী একেলগে মইনাগুৰিৰ ৰাস্তাটো পায় আৰু পালোঁ এইটো ৰাস্তা চিধাই হ'লে দাদাগো আৰু সিবাগ চিধা হৈছে মইনাপুখুৰী। গাইসকল এই চিধাই দাদাগো ইফালে মইনাপুখুৰী আৰু আপোনালোক এতিয়া আমি যাই আছোঁ, আপোনালোকে চাই যাওক। আপোনাক দেখাই যাই আছোঁ আৰু সজাগা পাই গ'লোঁ আমি। পাহাৰ পালোঁ এখন গাইসকল উঠি যাব লাগে। গাইসকল এখন টাৰ্ণিং হেনো লাগিছে আৰু ভাল লাগি আছে। এইকেইটা পাছৰকেইটা আমাৰ আহিছে। সেয়ে গাইসকল দাদাঘাট মেইন গেট পাই গ'লোঁ আমি এতিয়া। আৰু আমি এতিয়া গাড়ীৰ টিকেট কাটিব লাগিব 50 টকাকৈ, আৰু বাইক হ'লে 50 টকা আৰু 4 চকা হ'লে 200। এতিয়া আমি যাওঁ আগলৈ আৰু আপোনালোকে চাই থাকক। গাইসকল লগতে আহি পেলাই চিকিৎসা আহি পেলাম আহাৰ আগতে বাৰু নামি গেল এই হিল আছে এতিয়া আমি যাই আছোঁ গাইজ বুলি আমাক নামি থৈ গৈছে। আহোঁ অকলশৰীয়া কৰি দিছে এইজন আমাৰ বিশেষ ব্যক্তি। এইজনক ধৰি আজি এটা সম্ভৱ হৈছে। এই ডাঙৰ চক গাইসকল এতিয়া মই গাইসকল যাই আছোঁ, আপোনালোক দেখাই আছোঁ বঢ়িয়াকৈ। আপোনালোকে চাই যাব সকলো ভিডিঅ'টো আৰু আমি গাছলৈ দেখাওঁ। এতিয়া গাছ মানুহ আছে গাইছোঁ বহুত কম, আজিকালি পৰা কম আৰু আমাৰ ডেইলি গাইসকল আপোনালোকে চাই যাব বঢ়িয়াকৈ। এই পানী আহিছে গাইছ বঢ়িয়াকৈ। মানুহে নাই শুন হ'লেও মানুহ দেখা যাব, পানীও নাই, পানী বহুত কম। এতিয়া গাইসকল আমি অলপমান আগবাঢ়ি যাই আছোঁ যিমান পাৰোঁ, আৰু আপোনালোক দেখাই আছোঁ শিলে শিল ভালকৈ দাবাই পৰা নাই। আৰু আমি এতিয়া গাছ দিম, গাছতে আপোনালোক দেখাম আৰু আপোনালোকে চাই যাব সকলোৱে। এই গাইসকল আমি এই দাদাঘাট একদম লাষ্টলৈকে আহি গ'লোঁ গাইছ। চাওক আপোনালোকে ইভাগেও নদীটোৰ পাহাৰ, নদীটোৰ সিভাগেও পাহাৰ, নদীটোৰ ইভাগেও পাহাৰ। এই ডাঙৰ আমাৰ লগ এটা এই গাইছ তাতে আছে, আৰু এইটো এটা আহি আছে গাইছ। আৰু মই আহিছোঁ গাইছ একদম এটা বম ডাঙৰ শিল গাইছ। শিলটো পুত খাই আছে আধা, আৰু এই শিলটোৰ ওপৰত লগ কেইটাই আপোনালোক দেখি আছোঁ গা ধোৱা। এইকেইটা আহোঁ গা ধুই আছে গাইছ এখন চাওক আপোনালোকে। আৰু এতিয়া ময়ো গাইছ এখন নামি আছোঁ, আপোনালোক দেখি আছোঁ পিছলা আছে গাইছে কেনে মোবাইল নহয় পৰি গ'লে আৰু কি হ'ব।
ওয়াটারপ্রুফ নহয় না মোবাইলটো গাইছ অকল চক পড়ে গেল ঠান্ডা ঠান্ডা পানী আৰু ইফালে গাইছ অকল পাহাৰ ইফালে থেকে ইফালে বেছি ভাল ফিলত দুখ পালোঁ গাইছ হাই ডাঙৰ ডাঙৰ শিল গাইছ অকল গা চা ধুই বঢ়িয়াকৈ আমি এতিয়া আহিলোঁ আৰু আহোঁতে আপোনালোক দেখালোঁ এইখিনি আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ঘণ্টি বজাব কিবা ফুল ঘণ্টি হ'লে ক্ষমা কৰি দিব ধন্যবাদ।